যে চিৰাংদোৱা 14 নম্বৰ চিৰাংদোৱাত বিজেপি দল জয়ী হোৱাটো খাটাং আৰু মই আজি কথা দিছো চিৰাংদোৱা 14 নম্বৰ চিৰাংদোৱাত মই আহিম, মই খেলিম। এই ফেৰেংগা হাৰাব লাগে, ফেৰেংগা খেলে না খাম্পা খেলে, মুঠতে মই সিহঁতক হাৰাব লাগে, সেইটো মোৰ দায়িত্ব। আমাৰ এই চিৰাংদোৱা 14 নম্বৰ চিৰাংদোৱাৰ সমষ্টিৰ পৰা সকলো ৰাইজে আমাক সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। তাৰ কাৰণে মই বিজেপি দলৰ হৈ মই ধন্যবাদ যাচিছো সকলো জাতি জনগোষ্ঠীলৈ। আৰু এনেকুৱা ধৰণৰ ওলাই আহিছে হাজাৰ হাজাৰ মানুহ, চব আদিবাসী, গোৰ্খা, বড়ো, ৰাজবংশী হওক বা শিক্ষকৰ হওক বা হিন্দী ভাষী, বেংগলী, মুঠতে যিমান জাতি আছে চবেই ওলাই আহিছে। ইয়াতে প্ৰমাণ যে চিৰাংদোৱা 14 নম্বৰ চিৰাংদোৱাত বিজেপি দল জয়ী হোৱাটো খাটাং আৰু মই আজি কথা দিছো চিৰাংদোৱা 14 নম্বৰ চিৰাংদোৱাত মই আহিম, মই খেলিম। এই ফেৰেংগা হাৰাব লাগে, ফেৰেংগা খেলে না খাম্পা খেলে, মুঠতে মই সিহঁতক হাৰাব লাগে, সেইটো মোৰ দায়িত্ব। এইটো দল হিচাপে ডাঙৰীয়াই দল হিচাপে যিহেতু বিজেপি হিচাপে সিহঁতে যিহেতু নিৰ্বাচন আহি আছে, কেম্পিং কৰাটো ইহঁতৰ দায়িত্ব, নিজৰ নিজৰ দায়িত্ব নিজে নিজে পালন কৰি আছে। কংগ্ৰেছো কৰিব, আজি বিজেপিও কৰি আছে, আজি ইউপিপিএলো কৰি আছে। চব দলে মুঠে বিটিচি অঞ্চলত এনেকুৱা মানে মিটিংটো কৰি আছে। এইটো আমাৰ ক'ব লগা একো নাই। মুঠতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণৰ ধাৰাচাৰ বিটিচি অঞ্চলত মিটিং কৰি আছে, আমাৰ এইটো ক'ব লগা একো নাই। আমি একো নকওঁ, কংগ্ৰেছো কৰিব। কিন্তু এই হিচাপত যদি দেখা যায় বিজেপি বা কংগ্ৰেছ বা ইউপিপিএলতকৈ আমাৰ পজিশ্যন, বিজেপি দলৰ পজিশ্যনটো বেছি ভাল। মুঠতে আমি ডেইলি কৈ আছো যে বিজেপি দলে বিটিচি অঞ্চলত আজিৰ দিনত পজিশ্যনটো 1 নম্বৰত আছে। সেকেণ্ডত আমি বিজেপিটো আমি দেখিবলৈ পাইছে 3 নম্বৰ 4 নম্বৰত এই ইউপিপিএল আৰু কংগ্ৰেছ থাকে। 14 নম্বৰত ফৰ্মাৰ বিজেপি প্ৰধান আৰু ডেপুটিৰ মাজতে খেলাখন হ'ব নেকি? খেলাটোতো মোৰ লগতে হ'ব। মুঠতে এই ফেৰেংগা আৰু খাম্পাক যদি হাৰাই দিব পাৰে, তেতিয়াহে মনটো শান্তি লাগিব মোৰ, নহ'লে মনটো একদম বেয়া লাগি আছে। মুঠতে মই এই দুইজনক হাৰাব লাগে, এইটো দায়িত্ব মোৰ। এইবিলাকক মই চিনি নাপাওঁ। ইলেকশ্যন শেষ হওক, ইলেকশ্যন কেম্পিঙত চবে যা তা কথা কয়, এইবিলাক কৈছে বুলি মই একো গুৰুত্ব নিদিওঁ। ইলেকশ্যনটো শেষ হওক, চৰকাৰ বনাব দিয়ক আমাক, ইয়াৰ পিছত দেখা যাব।